নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু ভিডিঅ'টো আজি হ'ল মানে ফেচবুকৰ এটা বস্তু দেখাই দিম আপোনালোকক ঠিক আছে আপুনি কি হৈ জানে না কেতিয়াবা যদি মানে সময় নাথাকে ধৰক বেছি দৌৰাদৌৰি হৈছে বোলে আজি দিনটো ব্যস্ত থাকিম ধৰক পোষ্টবিলাক আপলোড কৰি থ'ব লাগে আমি আগতে কেনেকৈ আপলোড কৰি থ'ব পাৰোঁ ধৰক অহাকালি যিখিনি পোষ্ট দিম আজিতে কেনেকৈ আপলোড কৰি থ'ব পাৰোঁ আজি মই সেইটো দেখাম স্ক্ৰীন ৰেকৰ্ডিং কৰি আপোনালোকক আচলতে মই কেনেকৈ কৰোঁ আৰু ধৰক মই মানে কি কৰোঁ আগৰ দিনা ৰাতিতে পোষ্টটো কৰি থৈ দিওঁ ৰাতিপুৱা পিছদিনা গুড মৰ্ণিং দিয়াৰ বাবে ধৰক 5টা বজাত দিলোঁ 5টা বজাত পোষ্টটো নিজে শ্বেয়াৰ কৰোঁ কিন্তু কথাটো হ'ল মই আগৰ দিনা ৰাতিটো দি দিলোঁ ধৰক আপোনাৰো তেনেকৈ ধৰক কিবা প্লেনিং আছে ধৰক অহাকালি ক'ৰবাত যাব দিনটো পূৰা ব্যস্ত থাকোঁ ধৰক ৰাতিপুৱা এটা পোষ্ট দিলে আবেলি এটা দিলে তেনেকৈ চিডিউল কৰি বনাই থ'ব পাৰি তো বলক ভিডিঅ'টো শেষলৈ চাই থাকক স্ক্ৰীন ৰেকৰ্ডিং কৰি দেখাই দিম কেনেকৈ কৰিব লাগে আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট দিব বুলি আশা ৰাখিম এতিয়া আপোনাৰ ফেচবুকটো উলিয়াই ল'ব ঠিক আছে মই মোৰ ফেচবুকটো উলিয়াই লৈছোঁ তাৰে পিছত আপোনাৰ যেনেকৈ আমি পোষ্ট কৰোঁ সাধাৰণতে লগতত গৈ ধৰক আপোনাৰ ফটো বা ভিডিঅ' এটা চিলেক্ট কৰি ল'ব মই এটা স্ক্ৰীন ৰেকৰ্ডিং এটা এনে জাষ্ট লৈছোঁ চিলেক্ট কৰি ইয়াতে চে চামথিং এবাউট দিছ ভিডিঅ' তাতে কিবা এটা লিখি দিব মই গুড নাইট বুলি লিখি দিছোঁ ঠিক আছে ইয়াতে গুড নাইট বুলি লিখি দিছোঁ আপোনালোকেও লিখি দিব যি লিখি দিয়ে আৰু ঠিক আছে তাৰে পিছত যায় আপোনাৰ ধৰক ফিলিংছটো কিবা এটা দিব যিটো দিয়ে তাৰে পিছত আপুনি লোকেশ্যনটো দিব পাৰে য'ৰ পৰা আপলোড কৰিছে আৰু একেবাৰে ওপৰত থকা নেক্সটটোত ক্লিক কৰিব নেক্সটত ক্লিক কৰিল এতিয়া আহিল আচল বস্তুটো এতিয়া গোটেইকেইটা অপশ্যনৰ একেবাৰে তলফালে চাব হা তাতে চাওক চিডিউলিং অপশ্যন বুলি এটা লাষ্টৰ পৰা 3 নম্বৰ অপশ্যনটো চাওক তাতে দুটা অপশ্যন থাকিব ক্লিক কৰাৰ পিছত পোষ্ট নাও আৰু চিডিউল ফৰ লেটাৰ আমি চিডিউল ফৰ লেটাৰটো ক্লিক কৰিব লাগিব তাৰপিছত আমি এটা ডেট দি থ'ম ধৰক মই 24 তাৰিখে আপলোড কৰিম এইটো 24 তাৰিখ দি থ'লোঁ ঠিক আছে তাৰে পিছত টাইমটো ধৰক মই এতিয়া টাইম দিলোঁ 12টা ধৰক 12:30 দি থ'লোঁ 12:30 PM তাৰপিছত অ'কেটো টিপিলে হ'ল অ'কেটো টিপাৰ পিছত ছেভ মাৰিব ওপৰত ছেভটো আছে নহয় এইটো ছেভ ক্লিক কৰিব তাৰপিছত চিডিউলত ক্লিক কৰাৰ লগে লগে সেইদিনাই 24 তাৰিখে আপোনাৰ এইটো আপলোড হ'ব তেনেকৈ আপুনিও পোষ্টবিলাক আগতে আপলোড কৰি